खुलुमबाय बड'लेण्ड पाल्बि रादाब नायगिरि नोंथांमोनखौ बरायबाय। दिनै बड'फा उपेन्द्रनाथ ब्रह्मनि 67थि जोनोम सान। बे सानजों लोब्बा लाखिनानै दुलाराय हादरसायावनो फरायसा सान फालिदों। मिरु दुलाराय बर' फरायसा आफाद आरो क'क्राझार जिल्ला दुलाराय बर' फरायसा आफादनि हेफाजाबाव दिनै दतमानि थुलुंगाफुरियाव सानसेनि हाबाफारिजों फरायसा सान फालियो। फरायसा सान फालिनाय हाबाफारियाव अरण्य मानु एबा हाग्रानि सुबुं जादब पायंआबो नुजाथिदोंमोन आरो बे बुब्लियावनो दंफां लाइफां गायनाय हाबाफारिबो लानाय जायो। সংকুচিত হৈছে কি ক'ব এই ক্ষেত্ৰত? সংকুচিত হৈছে সকলো দল সংগঠন গোট খাই এতিয়া গছ থাকিলে প্ৰাণী জগত থাকিব সকলোৱে জানে, কিন্তু সকলো জীৱশ্ৰেষ্ঠ মানুহে বিভিন্ন দল সংগঠনে সকলো গোট খাই এতিয়া সেউজীকৰণ কৰাটো প্ৰত্যেকজন ব্যক্তিৰে কৰ্তব্য। নহয় আমালৈ ভাবুকি আহিছে, পৃথিৱীলৈ দৈতিয়াই পানী লগা জ্বৰে হৈছে। যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব আমি এই পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব। সেইকাৰণে গছেই যদি প্ৰাণী জগতক জীয়াই ৰাখিব পাৰে, সেউজীকৰণ কৰা অকল অসমৰ 3,35 লাখ মানুহেই নহয়, ভাৰতৰ 140 কোটিয়েই নহয়, পৃথিৱীৰ 800 কোটি মানুহে সেউজীকৰণ কৰাটো প্ৰত্যেকজন ব্যক্তিৰ কৰ্তব্য বুলি মই ভাবোঁ। আৰু মই ভাবোঁ যে ভাৰতৰ দৰে এখন পৃথিৱীৰ বৃহৎ জনসংখ্যা বিশ্বৰ 1 নম্বৰত থাকিও ভাৰতৰ বেলেঞ্চ আছে। ইয়াৰ বাবে উন্নত দেশবিলাকৰে দায়ী, কাৰণ কিয়নো তেওঁলোকে কম জনসংখ্যাতে আগত প্ৰকৃতি ধ্বংস কৰি লৈছে, কিন্তু ভাৰতবৰ্ষতে বৃহৎ জনসংখ্যা থাকোঁতে প্ৰকৃতিৰ লগত অলপ সম্বন্ধ ৰাখি কৰিছে। যাই নহওক, যি হৈছে যি নহৈছে, উপেন্দ্ৰ ব্ৰহ্মৰ আজি জন্ম দিৱসৰ দিনা, বাৰ্ষিক দিৱসৰ দিনাখন তেখেতৰ নামতে গছপুলি ৰুইছোঁ। তেখেত মৰিও অমৰ হ'ব, কাৰণ অক্সিজেনটো আমি পাম আৰু গছজোপা জীৱৰ কাৰণে ইয়াত থকা বড়োলেণ্ডৰ বাসীয়ে সেই গছবোৰ বাচিবৰ কাৰণে যিটো তত্বাৱধান কৰিব লাগে সেইটো কৰিলে আমাৰ উন্নতি হ'ব। আমি নালাগে গছ ৰুব, খালি গছ কাটিব নালাগে অসমৰ। কাৰণ মই মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ, মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে, তাত থকা হৰিণাবিলাকে গছ ৰুব জানে, তাত থকা গৰুবিলাকে গছ ৰুব জানে, হাতীয়ে গছ ৰুব জানে, গড়ে গছ ৰুব জানে, বতাহে গছ ৰুব জানে, আৰু মহাবাহু ব্ৰহ্মপুত্ৰই গছ ৰুব জানে, কিন্তু জীৱশ্ৰেষ্ঠ মানুহটো কাটিব জানে। জীৱশ্ৰেষ্ঠ কোনে দিলে? পৃথিৱীৰ ধ্বংসৰ মূলতে জীৱশ্ৰেষ্ঠ মানুহে চব খায়, হাঁহ বেং কুকুৰ মেকুৰী জীৱ জন্তু এটাইবোৰ খাব পৰা কাৰণে জীৱশ্ৰেষ্ঠ, নহ'লেতো নহয়। পৃথিৱীত বাকীবোৰ জীৱ জন্তুবোৰ ঠিকে আছে। তেন মই অধ্যয়ন কৰিছোঁ গছ গছনিৰ লগত, এই জীৱ জন্তুবিলাকৰ লগত যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ সেইখিনি আপোনালোকক কৈ দিছোঁ। কাৰণ আজি হাতী থকা ঠাইত কোন আছে? আমি আছোঁ। আৰু জীৱ জন্তু থকাত আৰু আমাৰ ভাৰতবৰ্ষৰ এটাই প্ৰব্লেম আছে, কোনোদিন ভাৰতীয় মাটি গৱেষণা নকৰাকৈ বিদেশৰ গছবোৰ ৰুৱে।